চাহিদা সমষ্টি আৰু বক সমষ্টিৰ কিছুমান অঞ্চল বানপানীয়ে বুৰাই পেলাইছে আৰু আমি এটা সজাতি দল ইয়াতে আহি এই জেগাখিনি পৰিদৰ্শন কৰোঁ, এই জেগাখিনি আমি চাওঁ আৰু ইয়াৰ পৰা আমি এটা কথাই অৱগত হৈছোঁ যে এই মানুহখিনিৰ যি ঘৰ বাৰী আছিল সকলো বানপানীয়ে একফালৰ পৰা উটাই লৈ গৈছে। তেওঁলোকে বহুত কষ্টত বিগত এসপ্তাহ 10 দিন ধৰি জীৱন যাপন কৰি আছে। তেওঁলোকৰ কোনো ধৰণৰ খোৱা বস্তু নাই, থকাৰ কোনো ধৰণৰ সুবিধা নাই। আমি স্থানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰোঁ, তেওঁলোকৰ লগত কিছু আলোচনা কৰোঁ। তেওঁলোকে এটা কথা আমাক জানিবলৈ দিয়ে যে আজি এসপ্তাহ ধৰি ইয়াতে বানপানীৰ তাণ্ডৱ চলাইছে, গৰাখহনীয়াৰ তাণ্ডৱ চলাইছে, কিন্তু স্থানীয় প্ৰতিনিধি তথা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াতে সহায় সহযোগিতা আনকি একবাৰ দেখা কৰিবলৈ অহা নাই। গতিকে আমি কেম্পাছ পইণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা আহি তেওঁলোকৰ লগত মত বিনিময় কৰোঁ আৰু কিছু খাদ্য সামগ্ৰী তেওঁলোকক যোগান দিওঁ। লগতে আমি কেম্পাছ পইণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা অসম চৰকাৰ তথা বক সমষ্টিৰ স্থানীয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, চাহিদা সমষ্টিৰ মাননীয় বিধায়ক একিবুদ্দিন আহমেদ ডাঙৰীয়া, আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ নিজা সমষ্টি সেই হিচাপে আপোনালোকে ইয়াত নিজৰ সমষ্টিত অলপ চকু কাণ কৰক। মানুহখিনিক খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই, গৰু ছাগলী চব তেওঁলোকৰ মানুহে উঠাই লৈ গৈছে। তেওঁলোকে এটি জীয়াই থকাৰ তেওঁলোকৰ জীয়াই থাকিবলৈ কোনো ধৰণৰ আশ্বাস তেওঁলোকৰ নাই। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে ইয়াত একবাৰ আহি আপোনালোকৰ কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্থানীয় প্ৰতিনিধি ইয়ালৈ পঠিয়াই আপোনালোকে তেওঁলোকক জীয়াই থকাৰ অলপ আশ্বাস দিয়ক, তেওঁলোকক পৰ্যাপ্ত পৰিমাণে কিছু সহায় সহযোগিতা আগবঢ়াওক তথা তেওঁলোকক গৰু ছাগলী যি আছে